নমস্কাৰ। এইটো মোৰ বানপানী তোমাৰ প্ৰথম ব্লগ হয়, তাকে আপোনালোকে চাব এবাৰ। আৰু ইয়াতে বহুত মানুহখিনি ভুক্তভোগী আছে বানপানী কবলত পৰি। ইয়াত যাতে দুৰ্যোগ প্ৰশাসনৰ বিভাগৰ পৰা কিবা কিবি আহে তাৰ কামনা কৰিছোঁ। মানুহৰ ঘৰবিলাক সম্পূৰ্ণৰূপে ডুবি গৈছে পানীৰ মাজত। বোকাঘাট আপোনাৰ কুৰুৱাবাহী নিকৰি গাঁৱত এখন মৰিয়াহলা গাঁৱৰ ৰেভিনিউ ভিলেজ পৰে। তাৰপিছত চিলজুৰি কাকজুৰি। কিছু দেখাব চেষ্টা কৰিছোঁ। পুঠি মাছ আছে ন? উজানৰ মাছ। কিমান কষ্ট কৰিছে ভাইটিকেইটাই, অকণমানি ল'ৰা ছোৱালীকেইটা পানী নিবৰ কাৰণে এটুপি পানীৰ কাৰণে কিমান হাহাকাৰ। টিউবৱেল মাৰি মাৰি পানী ল'বলগীয়া হৈছে। লগৰ এজনৰ ঘৰত আহিছোঁ, তেওঁৰ ঘৰত গোটেই বানপানী। তাতে আহিছোঁ, এই একদম পূৰা খৰি চৰি এনেকৈ থৈ দিছে আৰু কেনেকৈ যে খাব। চাইকেল টাইকেল চব বাহিৰত ৰাখি দিছে লগৰটোৱে। ৰিমিকান্ত বুলি কয় লগৰটোৰ নাম, তাৰ ঘৰতে আহিছোঁ। হে ৰিমি, এতিয়া সোমাই যাম কেনেকৈ? চাঙত উঠিবলৈতো কিবা এটা লাগিব। কি কৰিম এতিয়া, কেনেকৈ যাম? ইয়াৰ পৰা খৰি এডাল লৈ লওঁ। খৰি লৈ মেলি উঠি যাব লাগিব। এয়া চাওক, ৰিমিকান্তৰ কামানৰ ঘৰত আহিছোঁ। কিমান পানী দেখিছে না? পেন ভিতি দি গৈছে। যেনে তেনে কৰি যাম আৰু। আমি থাকোঁ বামত, বন্ধুজন থাকে এই এতিয়া গাঁৱতে আছিলে। গাঁৱত এতিয়া আৰু পূৰা পানী হৈছে, পানী বাঢ়িছে। হয়, তিতাই দিছোঁ আৰু লং পেণ্ট। এই পোৱালিটো কি খবৰ? এই কান্দিছে কিয়? আমি আহিছোঁহে। ৱাও। ভাইটি, তুমি কাৰ লগত কথা পাতিছা? হা? এইফালে চোৱা, এইটো হাতত মোবাইলটো কল লাগি আছে। কিবা এটা কোৱা। তুমি বোলে বৰ ভাল ধুনীয়া ভাওনা প্ৰৱেশ দিয়া, এটা দিয়াচোন। এখন মৰিয়াহলা খেলপথাৰ বুলি কয়। ইয়াত মাজতে আমি ফুটবল খেলো চাই গৈছিলোঁ, কিন্তু এতিয়া পানী কবলত ডুব গৈছোঁ। চাৰিওফালে মুঠতে পানীয়ে পানী। এতিয়া মই
বাইক লৈ এতিয়া আগত যাম মানে বাইকতে আছোঁ বাইক লৈ আহিছোঁ আগত যাম মাছ ধৰি আছে মাছ ধৰা চামগৈ আপোনালোককো দেখাম মাছ ধৰা দাদা ইয়াত মাছ পাইছে নে ধুনীয়া ধুনীয়া পাইছে এই দাদাজনে কৈছে বোলে দাদাক বোলে দেখাব নালাগে দেখালে কিবা হেনো বিপদত পৰিব বোলে কিন্তু এইটো নহয় ইয়াত মাছ আহিছে মাছটো ধৰিবই লাগিব খাবই লাগিব আৰু এখেতে জাল এতিয়া চাব লাগিব কিমান ধুনীয়াকৈ মাছ পায় কিন্তু এই চাওক কিমান হেৰিকৈ পানী ওলাইছে গোটেই পানী পানী পানীয়ে পানী আৰু এখন টঙি জাল মাৰিছে এইজন দাদাই সেইখনো দেখাম আপোনালোকক ৰ'ব দেই চাওঁ উঠিব লাগে এইবাৰ উঠক চাওঁ ডাঙৰ ডাঙৰ চেলকণা এটা উঠিছে এইটো মাছ ধৰা মানুহটো চালো নাই সদৌ মাউৰা আৰু কাক থৈ দিলি নাই এবাৰ ডাঙৰ উঠিব এবাৰ চেলকণা আহিব আজিকালি 10 টকা 20 টকা পিছফালে যাও তুমি ওইফালে যা গোল গোল খুশিরে আমারে তে গেল কোন নহল মান জাল রে এবার গেল আহি যাও রে